বিয়া হৈছে দুখন অন্তৰৰ এক এনেকুৱা পবিত্ৰ বান্ধোন যি পৃথিৱীৰ সকলো সম্পৰ্কতকৈ বহুত সুকীয়া। স্বামী-স্ত্ৰী সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ বিশেষ সম্পৰ্ক ৰূপে মনা হয়। আমি সকলোৱে জানো যে প্ৰায়ভাগেই বিয়াৰ পূৰ্বে দুয়ো অচিনাকি হৈ থাকে, কিন্তু বিয়াৰ পিছত দুয়োৰে ইজনে আনজনক স্বীকাৰ কৰে আৰু নিজৰ নতুন জীৱনটো হাঁহি-ফূৰ্তিৰে অতিবাহিত কৰে। বিয়াৰ নীতি-নিয়মৰ মাজত দৰা আৰু কইনাই দুয়োৰে সুখ-দুখৰ সময়ত লগ দিয়া কথা দিয়ে। এইটো কথা কোনো সন্দেহ নাই যে বিয়া এক এনেকুৱা সম্পৰ্ক য'ত পতি আৰু পত্নীৰ মাজত বুজা-বুজি থকাটো বহুত জৰুৰী। কিন্তু যদি সম্পৰ্কটোত কোনোবা এজনৰ সঁহাৰি ভালদৰে পোৱা নাযায় তেন্তে তেনে সম্পৰ্ক বেছিদিন নচলে। কিন্তু আমি বহুতবাৰ দেখিবলৈ পাওঁ যে পতি-পত্নীৰ মাজত কাজিয়া কেতিয়াবা ইমানেই বাঢ়ি যায় যে তেওঁলোক অসভ্যালি কৰিবলৈ ধৰে আৰু ইজনে আনজনক অপশব্দ ক'বলৈ ধৰে। ইয়াৰ কাৰণ হৈছে দুয়োৰে মাজত মৰম-চেনেহ কমি যায়। এনেদৰে সদায় কাজিয়া কৰি অশান্তি পাই স্বামীয়ে বহুতবাৰ পত্নীক ইমান মৰম নিদিয়ে যিমান এজন স্বামীয়ে পত্নীক দিব লাগে। এনেকুৱাত স্বামীৰ এই ব্যৱহাৰ দেখি পত্নী প্ৰায় দুখ মনেৰে থাকে আৰু তেওঁলোকৰ সম্বন্ধত মধুৰতা শেষ হ'ব ধৰে। ইংৰাজী আখৰেৰে আৰম্ভ হোৱা এই দুটা নামৰ ছোৱালীয়ে স্বামীৰ পৰা প্ৰায়ে দুখ লাভ কৰে। এইকেইটা হৈছে পি নামৰ ছোৱালীবোৰ। যিবোৰ ছোৱালীৰ নাম পি আখৰেৰে আৰম্ভ হয় তেওঁলোক কেতিয়াও স্বামীৰ পৰা সুখত থাকিব নোৱাৰে। আচলতে এইটো নামৰ ছোৱালীয়ে স্বামীৰ পৰা বেছি পৰিমাণে মৰম পোৱা আশা কৰে। আৰু তেওঁলোকৰ স্বামীয়ে মাত্ৰ তেওঁৰ ওপৰতেই ধ্যান দিয়াটো বিচাৰে, সকলো কথা খুলি কোৱাটো বিচাৰে যাতে সম্পৰ্কটো গাঢ় হৈ থাকে। তেওঁলোকৰ সদায় নিজৰ ভালপোৱা হেৰুৱা ভয় লাগি থাকে যাৰ বাবে এই ছোৱালীবোৰ সদায় দুখত থাকে। কে নামৰ ছোৱালীবোৰ। যিবোৰ ছোৱালীৰ নাম কে আখৰেৰে আৰম্ভ হয় তেওঁলোকো নিজৰ স্বামীৰ পৰা সুখী নহয়। ইয়াৰ আচল কাৰণ হৈছে এইটো আখৰৰ ছোৱালীয়ে প্ৰায় নিজৰ স্বামীক সন্দেহ কৰে। অৱশ্যে তেওঁলোকৰ স্বভাৱ ফালৰ পৰা বেয়া নহয়, কিন্তু তেওঁলোকে স্বামীক কাৰো লগত ভাগ কৰিব নিবিচাৰে। সেইবাবে এই ছোৱালীবোৰ প্ৰায় দুখী হৈ থাকে। তেওঁলোকে সদায় এইটো বিচাৰে যাতে স্বামীয়ে 24 ঘণ্টাই তেওঁলোকক মৰম দি থাকক। যেতিয়া তেওঁলোকৰ এই ইচ্ছা পূৰণ নহয় তেতিয়া তেওঁলোকে স্বামীৰ ওপৰত অভিমান কৰে আৰু তাৰ পাছত তেওঁলোক স্বামীৰ পৰা সুখ লাভ নকৰে। এই দুটা নামৰ ছোৱালী প্ৰায় দুখত থকাৰ লগতে স্বামীৰ মৰম লাভ নকৰা দেখিবলৈ পোৱা যায়। উক্ত লেখা ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।